ছাত্ৰ ছাত্ৰীসকল ভাৰতৰ জনসংখ্যা আৰু অৰ্থনীতি কিতাপৰ দ্বিতীয় অধ্যায়ৰ ভেৰি ইম্পৰ্টেণ্ট অতি চমু প্ৰশ্ন উত্তৰ এইখন ভিডিঅ'ত পাবা। জনপ্ৰব্ৰজন বুলিলে কি বুজা? কোনো এখন ঠাইৰ পৰা অন্য ঠাইলৈ স্থায়ীভাৱে বা দীৰ্ঘদিনৰ বাবে মানুহৰ যোৱাকে প্ৰব্ৰজন বোলে। যেনে গুৱাহাটীৰ পৰা দিল্লীলৈ 2 বছৰৰ কাৰণে কোনোবাই উচ্চ শিক্ষাৰ কাৰণে গ'লে সেইটো প্ৰব্ৰজন হ'ব। আকৌ বেলেগ ৰাজ্যৰ পৰা অসমলৈ স্থায়ীভাৱে কোনো এটা পৰিয়াল থাকিবলৈ ল'লে সেইটোও প্ৰব্ৰজন হ'ব। আন্তঃৰাজ্যিক প্ৰব্ৰজনৰ 4টা প্ৰধান সোঁত কি কি? আন্তঃৰাজ্যিক প্ৰব্ৰজনৰ 4টা প্ৰধান সোঁত হ'ল গ্ৰাম্যৰ পৰা গ্ৰাম্যলৈ, গ্ৰাম্যৰ পৰা নগৰলৈ, নগৰৰ পৰা নগৰলৈ, নগৰৰ পৰা গাঁৱলৈ। ভাৰতত কোন চনত প্ৰথম লোকপিয়ল আৰম্ভ হৈছিল? ভাৰতত পোনপ্ৰথমবাৰৰ বাবে লোকপিয়ল আৰম্ভ হৈছিল 1881 চন। গ্ৰাম্যৰ পৰা গ্ৰাম্যলৈ মহিলাৰ প্ৰব্ৰজন অধিক কিয়? বিবাহজনিত কাৰণত গ্ৰাম্যৰ পৰা গ্ৰাম্যলৈ মহিলাৰ প্ৰব্ৰজন অধিক হয়। আমি চবেই জানো ছোৱালীবিলাকে বিয়াৰ পিছত মাকৰ ঘৰ এৰি হাজবেণ্ডৰ ঘৰলৈ যাব লগা হয়। সেই কাৰণত গ্ৰাম্যৰ পৰা গ্ৰাম্যলৈ মহিলাৰ প্ৰব্ৰজন অধিক হয়। গ্ৰাম্যৰ পৰা নগৰলৈ পুৰুষৰ প্ৰব্ৰজন অধিক কিয়? অৰ্থনৈতিক কাৰক বা কৰ্মসংস্থাপনৰ বাবে গ্ৰাম্যৰ পৰা নগৰলৈ পুৰুষৰ প্ৰব্ৰজন অধিক হয়। আমি জানো নগৰত বিভিন্ন ধৰণৰ কাম কাজৰ সুযোগ সুবিধা থাকে। সেইকাৰণে কাম বিচাৰি অৰ্থাৎ কৰ্মসংস্থাপনৰ বাবে পুৰুষ মানুহে গ্ৰাম্যৰ পৰা নগৰ অঞ্চললৈ প্ৰব্ৰজন কৰে। কোনখন চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা ভাৰতলৈ সৰ্বাধিক প্ৰব্ৰজন হৈছে? বাংলাদেশৰ পৰা ভাৰতলৈ সৰ্বাধিক প্ৰব্ৰজন হৈছে। এইখিনিতে এইটোও জানি থোৱা বাংলাদেশৰ পৰা ভাৰতলৈ হোৱা প্ৰব্ৰজনৰ বেছিভাগ প্ৰব্ৰজন অসমলৈ হৈছে। আপ্ৰব্ৰজন অধিক হোৱা ৰাজ্য দুটাৰ নাম লিখা। আপ্ৰব্ৰজন অধিক হোৱা ৰাজ্য হ'ল মহাৰাষ্ট্ৰ, দিল্লী আৰু গুজৰাট। এইখিনিতে জানি থওঁ আপ্ৰব্ৰজন কি হয়। আপ্ৰব্ৰজন কি হয়? ধৰি লোৱা গুজৰাটৰ পৰা অসমলৈ প্ৰব্ৰজন ঘটিল, সেইটো অসমৰ কাৰণে আপ্ৰব্ৰজন হ'ব। তো এইটো প্ৰশ্নত মহাৰাষ্ট্ৰ, দিল্লী আৰু গুজৰাটত আপ্ৰব্ৰজন অধিক হয়। অৰ্থাৎ ভাৰতৰ বেলেগ ৰাজ্যৰ পৰা এই ঠাইবিলাকত প্ৰব্ৰজন বেছি হয়। উৎপ্ৰব্ৰজন অধিক হোৱা ৰাজ্য দুটাৰ নাম লিখা। উৎপ্ৰব্ৰজন অধিক হোৱা ৰাজ্য দুটা হ'ল উত্তৰ প্ৰদেশ আৰু বিহাৰ। এইখিনিতে জানি থোৱা উৎপ্ৰব্ৰজন কি হয়। ধৰি লোৱা অসমৰ পৰা দিল্লীলৈ প্ৰব্ৰজন ঘটিল, অসমৰ কাৰণে এই প্ৰব্ৰজনটো হ'ব উৎপ্ৰব্ৰজন। ইয়াতে উত্তৰ প্ৰদেশ আৰু বিহাৰৰ পৰা উৎপ্ৰব্ৰজন অধিক হয়। অৰ্থাৎ উত্তৰ প্ৰদেশ আৰু বিহাৰৰ পৰা বেলেগ ৰাজ্যলৈ বা বেলেগ ঠাইলৈ প্ৰব্ৰজন অধিক হয়। ভাৰতৰ কোনখন নগৰলৈ সৰ্বাধিক লোকৰ প্ৰব্ৰজন হৈছে? ভাৰতৰ নগৰ মহানগৰৰ ভিতৰত মুম্বাইলৈ সৰ্বাধিক লোকৰ প্ৰব্ৰজন হৈছে। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা।